পাৱে পৰি হৰি কৰহু কাতৰি প্ৰাণৰা বিমূৰ বিষয় বিষধৰ বিষে জ্বৰ জ্বৰ জীৱন ৰহে থুৰ পুত পৰিবাৰ হবহি অহাৰ জীৱন নাহেৰি থুৰ প্ৰাণৰা বিমূৰ। হাই হেল্ল' নমস্কাৰ, পুনৰ এটি মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু আজি শংকৰদেৱৰ তিৰুভাৱ তিথি, সেইকাৰণে মই এটা বৰগীতৰে আৰম্ভ কৰিলোঁ। কেনে হৈছে আপোনালোকে জনাব কমেণ্টত, ভাল হৈছে নে বেয়া হৈছে। শংকৰদেৱৰ তিথি বুলি ক'লে মোৰ আগৰ সৰু কথালৈ মনত পৰি যায়। যেতিয়া সৰু আছিলোঁ তেতিয়া আমি ৰাতিপুৱাৰ পৰা নামঘৰত পূৰা একদম ব্যস্ত আৰু দেউতাহঁতৰ লগত, তো সেইকাৰণে ভাল লাগে। আৰু তিথি বুলি ক'লে প্ৰসাদলৈও মনত পৰি যায়, কিন্তু প্ৰসাদ খাই মই ইমান এটা ভাল নাপাওঁ, কিন্তু মোৰ হাজবেণ্ডে বহুত ভাল পায় প্ৰসাদ খাই। তো সেইকাৰণে যদি কোনোবাই যদি বিচাৰে দিব পাৰে নে কি কয়। তো এইখিনিয়ে, বাকী একো নকওঁ। আজিলৈ এইখিনিয়ে ভিডিঅ'টো মই সমাপ্ত কৰিব ওলাইছোঁ। লাষ্টত ঐ শংকৰদেৱ কিনো তোমাৰ লীলা, ঐ অত ৰাতি ভকতক নামেৰে মোহিলা, ঐ শংকৰদেৱ কিনো তোমাৰ লীলা, অত ৰাতি ভকতক নামেৰে মোহিলা, ও জয় জয় বত দোৱা বৈকুণ্ঠ দুতয়, ও সেই স্থানে নিজ গুৰু ভৈলাই অৱতাৰ, এই শংকৰদেৱ কিনো তোমাৰ লীলা, ঐ অত ৰাতি ভকতক নামেৰে মোহিলা। বান্ধৱ কৃষ্ণ। যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, এনে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।